ঘৰত যেহেতু পূজা ৰাতিপুৱাতে কাম বন সামৰি ধুনীয়াকৈ গাটো ধুই আহিলোঁ। আজি আকৌ ৰাতিপুৱাৰ পৰাই চকুটো বিষাই আছে, জানো কি হ'ল, আচিনাই উঠিব চাগে। আচিনাটো দিনবাৰ চাই ওলাইছে, আজি শাওণ সোমবাৰ যে তেনেকৈ ভাল দিন চাই বুলিয়ে ওলাইছে। এইফালে আকৌ পূজা আৰম্ভ হোৱাৰ আগতে পেট পূজাৰ কাৰণে যোগাৰ কৰি থকা হৈছে, মানে খানা বনাইছে। এই ৰুমটো আমাৰ নতুনকৈ বনাইছে, যথেষ্ট খেলি মেলি হৈছে। খেলি মেলিবোৰ আপোনালোকে ইগন'ৰ কৰক, চাওক কিমান কষ্ট কৰি খানা বনাইছে। জুই ফুৱাই আছে, জুই উঠাব পৰা নাই, ধোৱা চব। ইফালে ৰাতিপুৱাতে মজিদ খুৰা আহি উপস্থিত, মানে মজিদ খুৰাক দৈ আনিবলৈ দিয়া হৈছিলে, দৈ লৈ আহিছে। ইয়াতে মন্দিৰতে পূজা হোম যজ্ঞ হ'ব আৰু তাৰ কাৰণে যোগাৰ হৈ আছে। বামুণ আহি পাইছে আৰু তেওঁ নিজৰ যোগাৰ কৰি আছে। আৰু যিহেতু মন্দিৰত হোম যজ্ঞ হ'ব আৰু ইয়াতে চোতালতে মাহঁতে ভাবিছিলে ভাগৱত পাঠটো ইয়াতে হ'ব, কিন্তু ৰাতি বহুত বৰষুণ আহিলে, তো সেইটো কাৰণে গোটেই চোতালখন বোকা হ'ল আৰু ইয়াতে ভাগৱত পাঠ পঢ়া সম্ভৱ নহ'লে। আৰু আমি এইটো ৰুমৰ চোফা উলিয়াই দি এনেকৈ ৰুমটো খালী কৰি ইয়াতে যোগাৰ কৰি আছে। ইয়াতে ভাগৱত পাঠ হ'ব। এতিয়া সকলোখিনি যোগাৰ হৈ আছে। ইফালে খানা বনি আছে, মানে খানাটো যিহেতু ভাগৱত আৰু পূজা শেষ হোৱাৰ লগে লগে খানাও লাগিব, একেলগে সকলো ফালে মানে কৰি আছে। ঘৰত আজি পূজা কৰাৰ উদ্দেশ্যটো হ'ল, মায়ে মন্দিৰৰ কাৰণে চন্দ্ৰতাপ এখন বনাই আনিছিলে আৰু চন্দ্ৰতাপখন বহুত পবিত্ৰ বস্তু আৰু এনেকুৱা বস্তু এখন এনেই আঁৰি দিয়াতকৈ যদি অকণমান পূজা হোম যজ্ঞ মন্ত্ৰৰ মাজেৰে তেনেকৈ আঁৰি দিয়া হয় তেতিয়া আৰু ভাল লাগে, নহয়নে? ঘৰখনো শান্তি লাগে। তো সেইটো বুলি ভাল দিন এটা উলিয়াই, ভাল দিন মানে শাওণৰ সোমবাৰতকৈ পবিত্ৰ দিন কিবা থাকিব পাৰে জানো? তেনেকৈ কৰি পূজাটো ৰখা হ'ল আজি আৰু এনেকৈ চন্দ্ৰতাপখন দিয়া হৈছে। আৰু মন্দিৰৰ কাৰণে বুলি এটা টিলিঙাও মাই লৈ আনিছে, আমি টিলিঙাটোও দিয়া নাছিলোঁ মন্দিৰত। তো সকলোখিনি এনেকৈ মন্ত্ৰৰ মাজেৰে কৰা হ'ব আজি। মংগল মাঙ্গল্যে শিবে সর্বার্থ সাধিকে শরণ্যে ত্রম্বকে গৌরী নারায়ণী নমস্তে। ইয়াতে এতিয়া হোমৰ কাৰণে ৰেডি কৰি আছে। পূজা প্ৰায় শেষ হ'ব আৰু হোম হোৱাৰ পাছত পূজা শেষেই হ'ব। ইফালে চাওক ভাগৱতৰ ধ্বনি আৰু আনটো ফালে হোম, কেনেকুৱা পবিত্ৰ পৰিৱেশ নহয় জানো? আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে নে বৰ পাইছে মই নাজানো, মই খালি মোৰ স্মৃতিখিনি, ভাল লগা স্মৃতিখিনি ৰাখি থ'ব বিচাৰিছোঁ ভিডিঅ'টোৰ মাজেৰে। চাই ভাল পাইছে যদি চাই থাকক, বৰ পাইছে যদি স্কিপ কৰক। Om Bajjang Namo, Om Bhagavatswaya Bhagavate. Kita memiliki diri kita, akan bisa ini. Halo, Om Tat Vishnu, Paramang Padang, Sada Vishnu, Surya, Divira, Puratama, Sri Vishnave. সিফালে মন্দিৰত পূজা শেষ হ'ল আৰু এতিয়া ভাগৱতো সামৰিলে। এতিয়া প্ৰসাদ চসাদ দিয়াৰ পাছত এতিয়া খোৱাৰ ব্যৱস্থা কৰিব। অলপকে দিনবা নিয়মটো কৰি দিম। জামিন সোমে যায়, এবাৰ দি যাওঁ ভকতো। তিনিবাৰ
আৰু এয়া শেষত ভকতসকলে আশীৰ্বাদ দিয়া পৰ্ব। আৰু আবেলি এয়া মাহঁতৰ নাম আছিলে, মানে দিনটো মুঠতে এনেকৈ পূজা যজ্ঞ আৰু নাম এনেকৈ পাৰ হ'ল। আবেলি সময়ত এনেকৈ নাম ধৰি সামৰিলে আৰু সকলোখিনি। তো শাওনৰ পবিত্ৰ দিন যিহেতু সোমবাৰটো তেনেকৈ গ'লে ভালে লাগে দিয়কচোন, নহয়নে? ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, বেয়া পালে, বৰ পালে, কি পালে নাজানো, যদিহে ভাল পাইছে লাইক দিব আৰু শ্বেয়াৰ কৰিব, আৰু যদি প্ৰথমবাৰৰ কাৰণে চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব।